মাৰ্ঘেৰিটা ব্যৱসায়ী সন্থাৰ উদ্যোগত ৪১ সংখ্যক বহাগী উৎসৱ। মাৰ্ঘেৰিটা টাউন হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত বহাগী উৎসৱৰ আজি ৰাতিপুৱা বিহুৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাই। শ্বহীদ তৰ্পণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে অনুষ্ঠিত বাৰেৰহণীয়া সাংস্কৃতিক সমাৰোহৰ উদ্বোধন কৰে জনপ্ৰিয় অভিনেত্ৰী দিগাংকনা বৰাই। বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলে অংশগ্ৰহণেৰে বিহুৰ থলী হৈ পৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি। আজি মাৰ্ঘেৰিটাৰ কাৰণে পবিত্ৰ দিন। মাৰ্ঘেৰিটা ব্যৱসায়ী সন্থাৰ সৌজন্যত বহাগী উৎসৱৰ এই কাৰ্যসূচী আজি প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ হৈছে। ইতিমধ্যে পতাকা উত্তোলনকে আদি কৰি শ্বহীদ তৰ্পণ, স্মৃতি তৰ্পণ ইতিমধ্যে কাৰ্যসূচী সম্পন্ন হৈ গৈছে। আৰু এতিয়া মাৰ্ঘেৰিটাত বসবাস কৰা বিভিন্ন ভাষা ভাষী, বিভিন্ন জনগোষ্ঠী, বিভিন্ন ধৰ্মাৱলম্বীয়ে সাংস্কৃতিক সমাৰোহ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। ইতিমধ্যে আপোনালোকেও দেখিবলৈ পাইছে। আমি সাদৰেৰে অসমৰ তিৱা জনগোষ্ঠী আমি জাগিৰোডৰ পৰা নিমন্ত্ৰণ কৰি আনিছিলোঁ। এই মোৰ পিছফালে তেখেতলোকে প্ৰদৰ্শন কৰি আছে প্ৰদৰ্শনীমূলকভাৱে। তেখেতসকল হ'ল তিৱা জনগোষ্ঠী জাগিৰোডৰ পৰা আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ বিশেষভাৱে, আৰু তেখেতসকলে প্ৰদৰ্শন কৰি আছে। বিভিন্ন ভাষা ভাষী মৰাণ, চাহ জনজাতি, ঝুমুৰ, গোৰ্খাসকলৰ নৃত্য আৰু যথেষ্ট আছে। টাই পাখে আদি কৰি সকলোৱে প্ৰদৰ্শন কৰিব। আমি ভাবিছোঁ ৰাইজে উপভোগ কৰি ভাল পাব। আৰু আগন্তুক দুদিনীয়া যি কাৰ্যসূচী থাকিব, আজিৰ পিছত সেই কাৰ্যসূচীটো সমূহ মাৰ্ঘেৰিটাবাসী ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। আৰু আহক সমূহ ৰাইজে এই বহাগী উৎসৱৰ বহাগী কাৰ্যসূচীটো বিভিন্ন কাৰ্যসূচী আনন্দ আৰু উপভোগেৰে শৃংখলাবদ্ধভাৱে সমূহ ৰাইজে একত্ৰিত হৈ অংশগ্ৰহণ কৰক, উপভোগ কৰক। আৰু এই সাংস্কৃতিক সমাৰোহ মাধ্যমেৰে আমি মাৰ্ঘেৰিটাবাসীক ৰাইজক, সমগ্ৰ অসমবাসী ৰাইজক এটি বাৰ্তা দিব বিচাৰিছোঁ যে আমি মাৰ্ঘেৰিটাত আমি সকলো অসমীয়া, যি জাতি যি ভাষা ভাষী ধৰ্মাৱলম্বী নহওক, এই সাংস্কৃতিক সমাৰোহে তাকে প্ৰতিফলিত হৈছে বুলি মই ভাবোঁ। অৱশেষত যি সাংবাদিক বন্ধুসকল আহিছে, হৈ থকা বহাগী বিহুৰ আপোনালোকক আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু সমূহ সাংস্কৃতিক দলকো আন্তৰিক শুভেচ্ছা জনাইছোঁ। ৰিপৰ্ট সংবাদ 365।